এই জমদুৱাৰ সমষ্টিত আজি সাংবাদিক মেল পাতাৰ উদ্দেশ্য হ'ল যে আমি জিএছপি জমদুৱাৰ জিএছপি দলৰ মই জেনেৰেল ছেক্ৰেটাৰী জমদুৱাৰ সমষ্টিৰ মোৰ নাম শ্ৰী সুভাষ বৰ্মন। আমি এইবেলিত আমি BPF দলক জমদুৱাৰ সমষ্টিক সমৰ্থন দিয়াৰ উদ্দেশ্য হ'ল যেহেতু আমাৰ জিএছপি দলৰ প্ৰাৰ্থী দিয়া স্বত্তেও আমি দেখিলোঁ আমি লাষ্ট সময়ত আহি দেখিলোঁ যে আমি জিকাৰ কোনো অংশ নাহে, তেতিয়াহ'লে আমাৰ যিমান কৰ্মীকৰ্তা আছে আমাৰ সমৰ্থন আছে এই ভোটটো নষ্ট কৰি লাভ নাই। সেই হেতুকে আমি আমাৰ BPF আমাৰ জমদুৱাৰ BPF 4 নং জমদুৱাৰ BPF আমাৰ প্ৰাৰ্থীৰ বিশেষ সন্মতি লৈ বিশেষ আমি দাবী জনাইছোঁ। আমি জিকি দিয়াৰ পাছত আমি বিশেষ দাবী জনাইছোঁ, এইবিলাক আমাৰ সন্মতি দিলে সেই হেতুকে আমি সকলো আমাৰ কৰ্মকৰ্তা তথা আমাৰ ছাপোৰ্টাৰ যিমান জিএছপিত আছে সকলোকে আমি অনুৰোধ জনাইছোঁ যে আমি এই আমাৰ জমদুৱাৰ 4 নং জমদুৱাৰ সমষ্টিৰ BPF প্ৰাৰ্থীক সকলোৱে সমৰ্থন দি বা ভোট দি জয়যুক্ত কৰি আমাৰ অহা যিটো আমাৰ চৰকাৰ হ'ব এইটোৰ পৰা আমি বিশেষ প্ৰতিশ্ৰুতি লৈছোঁ। কাম কাজৰ বিভিন্ন ক্ষেত্ৰত আমাৰ জিএছপিৰ পৰা আমাক দিব, এইটো কাৰণে আমি প্ৰতিশ্ৰুতি লৈ পেলাই ছাৰৰ পৰা আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। প্ৰাৰ্থী দিয়া হৈছিল বনমালী ৰাভা, এই তামোলপুৰৰ পৰা আহিছে। সেইদিনা আমি 2 তাৰিখত নমিনেশ্যন দিলোঁ। মই এজেণ্ট জমদুৱাৰ সমষ্টিৰ জিএছপিৰ মই এজেণ্ট, কিন্তু স্ক্ৰুটিনি হোৱাৰ পিছত নমিনেশ্যন উদ্ধাৰৰ পিছতো সিহঁতৰ মানে যোগাযোগ সিমানখিনি নাই। 10 তাৰিখৰ পিছত এদিন আহিলে, পিছত আৰু খবৰ নাই। আমাৰ কৰ্মীকেইটাই বহুত ইফাল সিফাল মানে বিৰাট মানে হেৰি হৈ আছে, কি কৰিম কি নকৰিম। তেতিয়া গম পালোঁ যে আমাৰ অংশ নাহে, জিকাৰ কোনো অংশ নাহে। সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ যিহেতু আমাৰ এই উলিয়াম ছাৰ আমাৰ যি BPFৰ প্ৰাৰ্থী আছে সেই লগত আমি বিশেষ প্ৰতিশ্ৰুতি লোৱাৰ পিছত আমি সমৰ্থন দিয়াৰ কাৰণে আমি প্ৰস্তুত ল'লোঁ আৰু সমৰ্থন কৰিলোঁ। আপোনালোকৰ যে জিএছপিৰ কেণ্ডিডেট আছিল এতিয়া ক'ত আছে? তেখেত এতিয়া ক'ত বা আছে নাজানো। আমাৰ গোটাই কৰ্মীবিলাক আমি ইয়াত আছোঁ। কোনোবা এজন দুজন কোনোবা ল'ৰাক লৈ হয়তো এই ক'ব নাযায় এইটো কথা চকুৰালিৰ নিচিনাকৈ অকলে ক'তবা ঘূৰি আছে, আমাক লকো নধৰে আৰু মানুহ আৰু তাক মানে এৰি ঠাই নিদিয়ে। কিয় জিএছপি হিচাপে সমৰ্থন কৰি আছে? জিএছপি হিচাপত আমি BPFৰ প্ৰাৰ্থী আমি সমৰ্থন দি আছোঁ। মোৰ নাম শ্ৰী সুভাষ বাস্কে, 4 নং জমদুৱাৰ জিএছপিৰ সভাপতি। বিশেষ আমি এই কাৰণে সংবাদ মেল আমি পাতিছোঁ কাৰণ BPF প্ৰাৰ্থীক আমি সমৰ্থন জনাইছোঁ। BPFৰ প্ৰাৰ্থীৰ প্ৰতি প্ৰায় সকলো ৰাইজে আঁকোৱালি লৈছে। সেই হেতুকে আমি আঁতিগুৰি চিন্তা চৰ্চা কৰি আমাৰ জিএছপি ফালৰ পৰা আমি BPFক সমৰ্থন জনাইছোঁ। কাৰণ আমি জানো বৰ্তমান সময়ত আমাৰ সমগ্ৰ BTC অঞ্চলতে এইবাৰ BTCত নিশ্চয়কৈ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক প্ৰায় ৰাইজে আঁকোৱালি লৈছে। সেই হেতুকে আমি আগন্তুক অহা 22 তাৰিখ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভোটাভোট দিনত সেই দিনত সকলোকে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ কৰিব খোজোঁ যাতে এই BPF প্ৰাৰ্থীক বিশেষকৈ 4 নং জমদুৱাৰ সমষ্টিৰ BPF প্ৰাৰ্থীক যাতে নিজৰ ভোটটো দিয়ে, তাকে লৈ আমাৰ জিএছপি ফালৰ পৰা বিশেষ অনুৰোধ থাকিল। আৰু আমি আশাবাদী যে এই BPF প্ৰাৰ্থী নিশ্চয়কৈ ইয়াৰ পৰা জয়ী হোৱাটো নিশ্চিত। সেই হেতুকে আমি তাকে লৈ আমি অমান পাইছোঁ। সেই হেতুকে আমি আমাৰ ফালৰ পৰা আমি এই প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ।